নিদ্ৰামগ্ন জিলা প্ৰশাসন উন্নয়নৰ পৰা বঞ্চিত এখন আদৰ্শ গাঁও বিদ্যুতৰ পোহৰ আৰু বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ দক্ষিণ হালমাৰাত দক্ষিণ হালমাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ হালমাৰা গাঁও পঞ্চায়তৰ আদৰ্শ গাঁৱত এবুৰি সমস্যাৰে জৰ্জৰিত ৰাইজৰ অভিযোগ আদৰ্শ গাঁওখনত বিদ্যুতৰ অভাৱ বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু বাট-পথৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ কোৱামতে গাঁওখনত নাই নামঘৰ মছজিদ মন্দিৰ আৰু এখন ভাল বিদ্যালয় সেয়েহে স্থানীয় ৰাইজে জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ দাবী জনায় দক্ষিণ হালমাৰাৰ পৰা সানৰ হুছেইনৰ ৰিপৰ্ট অসম প্ৰেক্ষাপট নমস্কাৰ মোৰ নাম মিছ বেবী বেগম মই আদৰ্শ গাঁৱৰ বোৱাৰী মই বিয়া হৈ অহাৰ পৰাই দেখিছোঁ ইয়াত কোনো ধৰণৰ সুবিধা পোৱা নাই বিশেষকৈ হৈছে পানীৰ সুবিধা বিদ্যুতৰ সুবিধা এইবিলাক একেবাৰে নাই ৰাস্তা ঘাট নিৰ্মাণ একেবাৰে কৰা নাই কৰিছে যদি ভাঙি গৈছে আৰু চৰকাৰে কোনো ব্যৱস্থা নিয়া নাই আৰু আদৰ্শ যোনটো ধৰক গেট বনাইছে সেইখন গেট বনাই তেওঁলোকে নিজৰ দায়িত্ব সামৰি পেলাইছে তেওঁলোকে খালি কলৰ টেপ এটা বহাই দিছে বহাই দি পানীৰ কোনো ব্যৱস্থা কৰা নাই কয় কি পেলাই বিদ্যুৎ নাই যেনে পানীৰ কোনো পানী এতিয়া দিয়া নহ'ব যেতিয়া বিদ্যুৎ আহিব তেতিয়া পানী দিয়া হ'ব গতিকে চৰকাৰে কেতিয়া পানী বিদ্যুতৰ ব্যৱস্থা কৰি দিব আমাক সেইটো লাগে ধৰক ইয়াত কোনো নামঘৰ মন্দিৰ বা স্কুলৰ অংগনবাড়ী কেন্দ্ৰ ইয়াত নাই গতিকে ল'ৰা ছোৱালীবিলাকৰ বহুত অসুবিধা হৈছে আৰু ল'ৰা ছোৱালী পঢ়া শুনাৰো বহুত অসুবিধা হৈছে বিদ্যুৎ নাই মানে বহুত কষ্টৰে পঢ়ি আছে গতিকে মই চৰকাৰৰ ওচৰত অনুৰোধ কৰোঁ যে গোটেই ব্যৱস্থাখিনি তেওঁলোকে অতি সোনকালে হাতত লয় যাতে এই আদৰ্শ গ্ৰামৰ মই থাকোঁ দক্ষিণ হালমাৰা মফিজুল হক এই আদৰ্শ গ্ৰামত একো নাই এই যে মোৰ ইয়াত বিকলাঙ্গা মোৰ এটা ফেচিলিটি নাই মোৰ এটা গাড়ী নাই মই খোজ কাঢ়িব নোৱাৰোঁ তাৰপিছত আৰু এই মই তাৰ লগত যদি যাম প্ৰেচিডেণ্টৰ লগত কথা পাতিবৰ কাৰণে কাঞ্চনৰ লগত কথা পাতিব গ'লে কয় মোৰ ইয়াত একো নাই আশা নাই মই বিকলাঙ্গ মানুহ মই কি কৰিম মই ক'ত যাম হা সেইকাৰণে মই আপোনালোকৰ কাছত মই দাবী জানিছোঁ এইটো মোৰ খবৰটো আপোনালোকে হিমন্ত ছাৰৰ পঞ্চায়ত দিব মোৰ এটা ফেচিলিটি দিব লাগে এটা গাড়ী লাগে মই খোজ কাঢ়িব নোৱাৰোঁ যাব নোৱাৰোঁ মই এটা যদি আপোনালোকে যদি এটা গাড়ীৰ ব্যৱস্থা কৰি দিয়ে আৰু আদৰ্শ গ্ৰামৰ যিবিলাক বস্তু প্ৰেচিডেণ্ট কাঞ্চনৰে এইবিলাক দখল কৰি লৈছে এই ৰাস্তা ঘাট আৰু যিবিলাক বস্তু ইমানখিনি মোক লাগিব আদৰ্শত বিদ্যুৎ আছে নে নাই বিদ্যুৎ নাই পানীখন ঘৰ বনাইছে তাতে পানী নাই হা আৰু কি বাট পথ একো নাই মন্দিৰ একো নাই ইয়াতে বিদ্যালয়তে এনেকুৱা সৰু বিদ্যালয় বাহিৰত আছে ইয়াতে নাই একো নাই একো নাই না